নমস্কাৰ বন্ধুসকল, ৰূপম পাত্ৰ ইউটিউব চেনেলটিলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি দুইজন বন্ধু মিলি আজি ধুনীয়া একদম ঠাই এডোখৰলৈ যাওঁ। ঠাই মানে কি আৰু এওঁলোকৰ বাইকৰ ঘৰলৈ যাওঁ। এওঁলোকৰ যিগৰাকী ডাঙৰ বাইক, সেই বাইদেউ সৰু ল'ৰাটোৱে আজি 6 মাহমানৰ আগত ছোৱালী আনিছিলে, আজি ঘৰ উঠা পাতিছে। তালৈ গৈ আছোঁ আৰু দুইজন মিলি। আৰু আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক। আমি তাত গৈ কিনে আপোনালোকক সকলোবিলাক দৃশ্য দেখুৱাব চেষ্টা কৰিম। আৰু আমি দৰা হৈ তাৰমানে ছোৱালী ঘৰত ঘৰ উঠিব যাম। আপোনালোক সকলোবিলাক আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক দেখাম। ঠিক আছে বন্ধুসকল, এতিয়া গৈ থাকোঁ, ব'লা আনন্দ যাওঁ। বন্ধুসকল, দুইজন বন্ধু গৈ আছোঁ গাঁৱৰ মাজে মাজে। আৰু বাইদেউ যিহেতু গাঁৱলৈ বিয়া সোমাইছে, সেইকাৰণে ঘৰৰ পৰা আমি খোজেই আহিলোঁ। 1 কিলোমিটাৰমান হ'ব ঘৰৰ পৰা। এতিয়া গৈ আছোঁ আৰু দুইজন বন্ধু কথা পাতি বন্ধুসকল, ফাইনেলি বাইদেউ ঘৰ পালোহি আমি। আৰু ভিতৰত একদম পূৰা বহুত মানুহ আছে, সমাগম বহুত মানুহ তাৰমানে আমাৰ ঘৰ উঠিবলৈ যাব। আৰু আমি সেইকাৰণে বাহিৰতে অলপ ৰখিছোঁ আৰু আপোনালোকক দেখাই আছোঁ। একদম দৰা গাড়ী একেবাৰে সজাই আছে ধুনীয়াকৈ, আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। এয়া চাওক, আমাৰ দৰা গাড়ী একেবাৰে একদম সজাই আছে, কলপুলি লগোৱা হৈ গ'ল। আৰু এই আমাৰ ধোন, তাৰপিছত এইবিলাক আমাৰ একদম ডেকা ল'ৰা, এওঁলোকো যাব আৰু দেখাইছোঁ আপোনালোকক। আৰু এইকেইখন গাড়ী যোৱা হ'ব, আৰু গাড়ী আহিব। এয়া চাওক, আমাৰ বৌসকলে একদম সাজি কাচি ৰেডি হৈ আছে যাবৰ বাবে। একদম আজি ৰং বিৰঙৰ একদম সাজ পোছাক পিন্ধি। তাৰপাছত এইফালে আমাৰ জীয়ৰী ছোৱালীসকল। এয়া আমাৰ যাবৰ বাবে এতিয়া সকলো ৰেডি হৈ এতিয়া গাড়ীত বহিব ওলাইছে। এয়া চব দৰা গাড়ী। আৰু এয়া আমাৰ দৰা হয়। আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক চিনাকি কৰাই দিব ওলাইছোঁ আমাৰ দৰা দেউতাক। বিন্দু, কেনেকুৱা লাগিছে আজি আপোনাৰ ল'ৰাটো ঘৰ উঠিব ওলাইছে? ভাল লাগিছে। আপোনাৰ পৰিয়ালটো ভালে কুশলে গৈ কিনে ঘূৰি যাওক। আহক, এতিয়া ময়ো যাব ওলাইছোঁ, সেইকাৰণে গাড়ী এখন ধুনীয়াকৈ। এই আমাৰ দৰা ককাইক, আজি তোমাৰ ভাইটি ঘৰ উঠা কেনেকুৱা লাগিছে মনটো? এই আজি মই বহুত সুখী, তেতিয়াহ'লে আজি মোৰ ভাইটি গৈ উঠা হৈছে। একদম মানে নথৈ আনন্দ, মানে ভাষাই বুজাই ক'ব নোৱাৰোঁ। আৰু আমি দেখি আছোঁ তুমি ৰাতিপুৱাৰ পৰা বহুতখিনি কষ্ট কৰিছা। আজি মই বহুত ব্যস্ত, একদম গাড়ীৰ পৰা ভাত মানুহে খোৱালৈকে A to Z গোটেইখিনি একদম চম্ভালিবলগীয়া হৈছে। এতিয়া আমি যাবৰ বাবে একদম গাড়ীত বহি ল'লোঁ। আৰু এতিয়া আমি যাম পানীতোলা, নন্দ পানীতোলা, ছোৱালী ঘৰৰ পানীতোলাত। আৰু আমাৰ এতিয়া বৰ্তমান গাড়ী চলাব এয়া ভাৰত। আমি বিয়াঘৰলৈ যাম পানীতোলা, ভালকৈ ৰকচি দবাই আকৌ আহিম। তাৰপাছত আৰু এয়া মোৰ লগত বহিছে ভাইটি। আমি আৰু তেনেহ'লে বন্ধুসকল গৈ থাকোঁ, ষ্টাৰ্ট। গাড়ীত একদম গান শুনি শুনি গৈ আছোঁ। আৰু বেছি সময় নাই, পামগৈ। আৰু আপোনালোকক অলপ কিছুমান দৃশ্য দেখাব নোৱাৰিলোঁ আহি যাওঁতে, যিহেতু আৰু গাড়ীত বহি গৈ আছোঁ যে, সেইকাৰণে আৰু অলপ দেখাইছোঁ। বন্ধুসকল, এয়া বৰ্তমান আহি পালোহি আৰু গাড়ীৰ পৰা নামিছোঁ আৰু আপোনালোকক দেখাই আছোঁ নামি কিনে। আপোনালোকে দেখিছে বিয়া ঘৰ পালোহি আৰু সেইবিলাক আমাৰ গাড়ীবিলাক ইয়াতে থৈ দিয়া হৈছে। আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ।
এই আমাৰ দৰা বহি আছে, অলপ ওচৰৰ পৰা দেখাই দিছোঁ। এয়া চাহ খাই আছোঁ, অলপ বহা দেৰি হ'ল, যিহেতু আমি একেবাৰে লাষ্টৰ গাড়ীখনত আহিছোঁ যে সেইকাৰণে অলপ দেৰি হ'ল। আমি দুইজনে খাই আছোঁ অকলে। আৰু আপোনালোকৰ ভিডিঅ'টি শেষলৈকে চাই থাকক আৰু মনোৰঞ্জন দৃশ্য আপোনালোকক দেখাই আছোঁ। বিৰাট মজা লাগিছে বন্ধুসকল। যিহেতু আমি লাহোৱালৰ পৰা আহিছোঁ আৰু সেইকাৰণে অলপ জেগাডোখৰ চাওঁ। আৰু এই ঠাইডোখৰ নাম হৈছে পানীতোলা বৰুৱাখোলা। এয়া চাওকচোন, আমি পথাৰ এখনৰ মাজত ৰখিছোঁহি আৰু সঁচাকৈ বিৰাট ভাল লাগিছে আমাৰ গাঁৱৰ লেখীয়াই দেখিবলৈ। আৰু মই আগে পিছে অহা নাই, প্ৰথমবাৰলৈ আহিছোঁ কাৰণে অলপ গাঁওখন ফুৰিছোঁ আৰু বহুত ধুনীয়া জেগা। এবাৰ আহিলে আকৌ আহিব মন গৈছে আৰু আহিম পিছত সময় পালে। অলপ ঘূৰি মেলি এতিয়া আকৌ বিয়া ঘৰ পালোহি আৰু আমাৰ লগত অহা এই বাইদেউ বৌ ভণ্টিসকলে খাই আছে। এয়া চব ইয়াৰ পাছতে আকৌ আমি বহিম আৰু যিহেতু অলপ ডেস্ক বেঞ্চ কম আছে সেইকাৰণে আমি ইয়াৰ পিছৰ কোঠাটোত বহিম। এয়া চব বন্ধুসকল, যিহেতু আমি ইমান দূৰৰ পৰা আহিছোঁ আৰু বিয়া ঘৰত ভাতটো খাই লওঁ। বন্ধুসকল, এতিয়া খাই বৈ ঘৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ আৰু আজিৰ ভিডিঅ'টি আপোনালোকে চাই কেনেকৈ পাইছে কমেণ্ট কৰি জনাব। আৰু বৰ বিশেষ দীঘলীয়া নকৰোঁ আৰু মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো আগুৱাই যাবৰ বাবে ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰোঁতে কাষতে লাগি থকা বেল আইকনটো টিপি দিব। আজিলৈ আহোঁ, বাই বাই।